বোলো নমস্কাৰ সকলোকে মই মৌচুমী চৌধুৰীয়ে সকলোকে মোৰ অন্য এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে লগতে সুস্থ আছে আৰু এতিয়া আৰম্ভ কৰিছোঁ। সকলোৱে শেষলৈকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ আৰু মই জনীয়ে সকলো স্মৃতি ধৰি ৰাখিব বিচাৰিছোঁ যাতে সজীৱ হৈ থাকক আপোনালোকৰ মাজত মোৰ স্মৃতিখিনি। আৰু আজি যিহেতু হেপী ছানডে হয় সেই গতিকে বেটীয়ে বহুত উৎপাত কৰিলে, বিশালত আহে আৰু তাই অলপমান হেনো বজাৰ কৰিব। সেই গতিকে একদম উঠি গৈছে ওপৰলৈ, আমি ক'ৰবাতে আছোঁ আৰু চাওকচোন তাই মানে কি কৰি আছে, অলপ স্মৃতি হিচাপে ৰাখি থৈছোঁ। ডাঙৰ হ'লে তাইও চাই ভাল পাব বুলি আশা কৰিলোঁ আৰু আপোনালোককতো সকলো মই শ্বেয়াৰ কৰোঁৱেই, কাৰণ আপোনালোক বহুত স্পেচিয়েল হয় মোৰ বাবে, বহুত বেছি মৰমৰ হয় আপোনালোক। সদায় এনেদৰে মোক মৰম আৰু ভালপোৱা লগতে আশীৰ্বাদ দি যাতে মোক আগুৱাই নিয়াত সহায় কৰিব। আৰু দেখিছেনে বেটীৰ শ্বপিং কৰা মানে আৰু বুজি পাইছে আৰু কি যে ক'ম গাইজ। মই একো লোৱা নহ'ল, পিছে আজি তাইৰে দিন বুলি অকণমান তাইকে মানে সকলোখিনি লৈ কৰি দিলোঁ আৰু আপোনালোক পিছে খোৱা বোৱা কৰিলেনে এতিয়া দুপৰীয়া আহাৰ জনাব দেই। চাওক গাইজ, ষ্টাইল ৰুমৰ মিৰৰখনৰ ওচৰত কি যে কৰি থাকে, কি যে হ'ব গাইজ, তাই কাণ্ড কাৰখানা চাওকচোন। মই অকণমান ৰাখি থৈছোঁ ক্লিপটো আপোনালোকৰ মাজত এৰি দিবলৈ। এনেকুৱা বাৰু ঘৰত কাৰ ল'ৰা ছোৱালী আছে দেখিছেনে বাৰু, কাণ্ড কাৰখানা কি কৰি আছে। মানে মোক কৈ আছে এতিয়া তাই হেনো আইচক্ৰীম খাবই আৰু খুৱাব লাগিবই হেনো। আৰু কাইলৈৰ পৰাতো বেচেৰীজনী মোৰ লগত নাথাকিব, স্কুল খুলিলে যিহেতুকে। বহুত মিছ কৰিম তাইক মই। আৰু এতিয়া ফাইনেলি গাড়ীত আহি গ'লোঁ আৰু বহুত সুন্দৰ বতৰ দেখিছেনে, সুন্দৰ পৰিৱেশৰ মাজেৰে আমি এতিয়া ঘৰলৈ ৰাওনা হৈ আছোঁ। কিন্তু আইচক্ৰীম নোখোৱালৈকে কিন্তু নহ'ব। এইয়া ফাইনেলি আহি গ'লোঁ ৰেষ্টুৰেণ্টত আৰু ফাইনেলি আইচক্ৰীম খাই ল'লে বেটীয়ে। তেনেহ'লে আজিৰ ভিডিঅ'টো শেষলৈকে সকলোৱে উপভোগ কৰাৰ বাবে বহুত মৰম আৰু ধন্যবাদ যাচিলোঁ। এনেকৈ আমাক মৰম আৰু আশীৰ্বাদ দি পেলাই আগুৱাই নিয়াত সহায় কৰিব বুলি আশা থাকিল। তেনেহ'লে পুনৰ এক নতুন ভিডিঅ'ত মই মৌচুমী চৌধুৰীয়ে লগ পাম। আৰু তাই কৈছে মা মোক অকণমান ৰাখা ভিডিঅ'ত, সেইবাবে অকণমান ভিডিঅ' যোগেদি তাইকো ৰাখি থ'লোঁ। ঠিক আছে তেনেহ'লে, সুন্দৰ বৰষুণৰ মাজে এতিয়া ঘৰলৈ গৈ থাকোঁ তেনেহ'লে দেই। আজি ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব পিছে দেই। আজিলৈ বাই বাই। আৰু এটা কথা, আজি আকৌ হেপী ছানডে আৰু লগতে হেপী ফ্ৰেণ্ডশ্বিপ ডে। সকলোলৈকে লছ অফ লাভ ফৰ এভাৰ। লাভ ইউ ছ' মাছ। বাই বাই অল অফ ইউ। সকলো ভালে থাকিব লগতে সুস্থ থাকিব। ঠিক আছে তেনেহ'লে।